অসম নাগালেণ্ড সীমান্তৰ লাহৰীজানত উদ্ধাৰ হৈছে বুজন পৰিমাণৰ সন্দেহযুক্ত হেৰোইন। লাহৰীজানৰ সন্দেহযুক্ত হেৰোইনৰ সৈতে আটক দুটা সৰবৰাহকাৰী। ডিলাই আৰু লাহৰীজান আৰক্ষী আৰু CRPFৰ যৌথ অভিযানত উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰোইন। নিশাৰ ভাগত লাহৰীজান পহৰা চকীৰ আৰক্ষী আৰু C-20 CRPFৰ লোকে লাহৰীজান পুলিচ পইণ্টত নাকা তালাচী উদ্ধাৰ হয় 104.63 গ্ৰাম সন্দেহযুক্ত হেৰোইন। হেৰোইনখিনি 9টা চাবোনৰ বাকচত AS15S 4306 পঞ্জীয়ন নম্বৰৰ মাৰুতি সুজুকি এল্টো 800 বাহনৰ সন্মুখত ডেস্কবোৰ্ড গিয়াৰ লিভাৰ কভাৰত লুকুৱাই আনিছিল সৰবৰাহকাৰীয়ে। নাগালেণ্ড ডিমাপুৰৰ পৰা আনি বৰপেটাত ডেলিভাৰী দিয়াৰ কথা আছিল সন্দেহযুক্ত হেৰোইনখিনি। আটকাধীন সৰবৰাহকাৰী দুটা ক্ৰমে বৰপেটাৰ মৃত নুৰ ইছলামৰ পুত্ৰ নুৰ হুছেইন 24 বছৰ আৰু বাক্সাৰ মৃত ছামাদ আলীৰ পুত্ৰ জোনাব আলীৰ 27 বুলি চিনাক্ত কৰা হৈছে। বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ উপস্থিতিত উদ্ধাৰ হোৱা সন্দেহযুক্ত হেৰোইনখিনি জব্দ কৰা হয় বুলি জানিব পৰা গৈছে।